হয় জুবিনদা অসমখন আপোনালোকে নেপাল নবনাব মা দেউতা তো ঠিক থাকিব লাগিব ন অসমে নহয় তহঁতে নিজৰ সন্তানক পাৰিবি তহঁতে নিজৰ মাকক মাৰিব নমস্কাৰ গাইজ আজি মই অনা অসমীয়া কেইটাক কিছুমান কথা কম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো মই সেইবোৰক কৈছো যেইবোৰ চোৰে আমাৰ মৰমৰ জুবিনদাৰ ৰৈ ৰৈ বিনালৈ মুভিখন ইউটিউবত আৰু ফেচবুকত আপলোড দি আছে তহঁতক কৈ আছো ভালে ভালে কৈছো তহঁতে ভিডিঅ' কেইটা ডিলিট কৰি দি আৰু তহঁতক দুখ দি কি লাভ হব তহঁতৰ মা দেউতা তো ঠিক থাকিব লাগিব ন হা তহঁতৰ মা দেউতা কোন হয় সেইটো তহঁতে নাজানা সেইটোৰ কাৰণে জুবিনদাৰ মুভিখন ফেচবুক হওক ইউটিউব হওক আপলোড দি আছা চালে নিজে কিবা কৰ না নিজে কিবা কৰ আমাৰ মৰমৰ জুবিনদাৰ ইমান আশাৰে বনাইছিল ইমান মেহনত ইমান কষ্টৰে বনাইছিল আমাক শেষত চিনেমাখন উপহাৰ হিচাপে দি থৈ গল সেই চিনেমাখন তহঁতে নিলজ্জৰ নিচিনা ইউটিউবত ফেচবুকত আপলোড দি আছা কিয় তহঁতে কি অসমীয়া নহয় জুবিনদাৰ গান কি তহঁতে নুশুনা নিলজ্জ হয় তহঁতে পাৰিবি নে তহঁতে নিজৰ সন্তানক মাৰিব পাৰিবি তহঁতে নিজৰ মাকক মাৰিব পাৰিবি তহঁতে নিজৰ বাপেকক মাৰিব নোৱাৰা যদি জুবিনদাৰ মুভিখন আপলোড নেদিবি আৰু তহঁতক কৈ কি লাভ হব আমাৰ অসমৰ মানুহে সেই বস্তুটো বহুত ভাল পাই আছে নহলে যেতিয়া ইউটিউবত দেখা পাই আছে লগলগ ৰিপৰ্ট মাৰিব লাগে ফেচবুকত দেখা পাই আছে লগলগ ৰিপৰ্ট মাৰিব লাগে নাই ৰিপৰ্ট নামাৰে তে সেইবোৰ মানুহক ভিউজ বঢ়াই দি আছে কোনে কৰি আছে বাহিৰৰ মানুহে অসমীয়া বুজি নাপায় আমাৰ অসমৰ মানুহে চাই আছে তো আপোনালোকক মই হাত জোৰি কাৰণে ৰিকুৱেষ্ট কৰিছো যেইবোৰ ভিডিঅ' যদি আপোনাৰ সন্মুখত আহে লগলগ ৰিপৰ্ট মাৰি দিয়ক ফেচবুকত হওক ইউটিউবত হওক লগলগ আপোনালোকে সেইটো ৰিপৰ্ট মাৰি দিয়ক কাৰণ জুবিনদাই বহুত আশাৰে চিনেমাখন বনাইছিল বহুত কষ্টৰে বনাইছিল এনেকুৱা লাগি আছে সেইবোৰ মানুহে জুবিনদাক চিনি নাপায় কোন হয় জুবিনদা কোন হয় সেইবোৰ মানুহে জুবিনদাক চিনি নাপায় কিন্তু আপোনালোকে সেই মানুহবিলাকক পৰিচয় দিব লাগিব জুবিনদা কোন হয় সেইটো পৰিচয় দিব লাগিব সেইবোৰ মানুহক চিধা আঙুলিত কেতিয়াও ঘি নুঠে আপোনালোকে আঙুলিখন অলপ বেকা কৰিলে তেতিয়াহে গম পাব সেইবোৰ মানুহে তহঁতৰ লাজ লাগিব লাগে চালা আমি কি চিনেমা দেখা নাই আমি কি জুবিনদাৰ মুভি দেখা নাই আমি ৰেকৰ্ড কৰিলে ৰেকৰ্ড কৰিব নোৱাৰিলো হয় কিয় কৰা নাই জানা কাৰণ আমাৰ মা দেউতা আছে আমি চিনি পাওঁ তহঁতৰ মা দেউতা নাই তহঁতে নাজানো কৰ পৰা আহিছা আহি পেলাই সেইবিলাক কাম কৰি আছা তো মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো আৰু আমাৰ অসম পুলিচক মই অনুৰোধ কৰিছো আপোনালোকে এই মানুহকেইটাৰ ওপৰত যিমান পাৰে তদন্ত কৰি কিনে উচিত শাস্তি দিয়ক এইবোৰ মানুহক বান্ধি পেলাই চুচৰাই পুৰা অসমত ঘূৰক যে মানুহবোৰে আমাৰ জুবিনদাৰ চিনেমাখন ফেচবুক হওক ইউটিউব হওক আপলোড দি আছে আৰু যেইবোৰ মানুহে চাই সেইবোৰ মানুহক কৈছো প্লিজ আপোনালোকে যদি চাই লগলগ ৰিপৰ্ট মাৰি দিয়ক আৰু গাইজ আৰু এটা কথা ডিম্পুদাই এটা কথা কৈছিল আমাৰ অসমত কিবা বস্তু ট্ৰেণ্ডিঙত চলে ডিম্পুদাক মই মানিছো বহুত ভাল কথা কৈছিল কাৰণ ডিম্পুদাই জানে সঁচাই হয় ডিম্পুদাৰ কথা মই মানিছো একদম সঁচা কথা কৈছে ডিম্পুদাই নহলে ইমান দিনত নিউজ চেনেলত কিমান চালো জুবিনদাৰ ন্যায় বুলি বহুত চালো আজিলৈকেতো ন্যায় পোৱা নাই আজিলৈকেও ন্যায় পোৱা নাই আৰু নিউজ চেনেল বিলাকে এতিয়া জুবিনদাৰ ন্যায় বনোৱা বন্ধ কৰি দিছে নাজানো কিয় এতিয়া ইউটিউবত চালে সেয়ে ওলাব অৰুণোদয় দিলে কাবাক কোনবাই কি কলে সেইবোৰে চাব বিশেষ একো নাচায় তো আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কালি কি কৈছে যে অসমখন আপোনালোকে নেপাল নবনাব তো গাইজ আপোনালোকক মই অনুৰোধ কৰিছো সেইবোৰ কাম আপোনালোকে নকৰিব কাৰণ সেইবোৰ কৰিলে আমাৰ নিজৰে লছ আজি ৰাস্তা বনাইছে আমাৰ পইচা দি বনাইছে আজি কবাত কিবা বনাইছে আমাৰ পইচা দি বনাইছে আমি অসমখন কেতিয়াও নিবিচাৰো নেপাল হওক সেইটো নকৰিব আমাৰ মুখ্যমন্ত্ৰীয়ে এইটো উৎসাহ দি আছে মই থাকাৰ লগেই অসমখন নেপাল নহয় কিন্তু কিছুমান মানুহে কব হিমন্তই কৈছে সেইটো কৰিমেই সেইটো উল্টাহে চাব তো সেইটোৰ কাৰণে প্লিজ আপোনালোকে ৰিকুৱেষ্ট কৰিছো সেইবোৰ কাম কেতিয়াও নকৰিব কাৰণ আমাৰে লছ তো আৰু বিশেষ একো নকওঁ আমাৰ জুবিনদাৰ ন্যায় লাগে জয় জুবিনদা জাষ্টিছ ফৰ জুবিনদাক ধন্যবাদ